কম্পিউটাৰ কি হয় আপোনালোকে জানেনে বাৰু? আপোনালোকে সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰে, কম্পিউটাৰ ব্যৱহাৰ কৰে। কম্পিউটাৰ বুলি ক'লে আমি লেপটপো বুজি পাওঁ আৰু ডেস্কটপো বুজি পাওঁ। ডেস্কটপ কোনবোৰ গম পাইছে নহয়? যিবোৰত CPU, মাউচ আৰু এটা মনিটৰ বেলেগে বেলেগে থাকে। লেপটপত আমি মনিটৰ, কীবোৰ্ড, মাউচ একেলগে পাওঁ। গম পাইছে লেপটপ আৰু ডেস্কটপৰ মাজত কি পাৰ্থক্য? তোমালোকে জানানে কম্পিউটাৰ যে ৰেম থাকে, ৰম থাকে, মাডাৰবৰ্ড থাকে, এইবোৰ কি হয়? আমি এইবোৰ সকলো এই ইউটিউব চেনেলটোৰ জৰিয়তে শিকিবলৈ পাম। তোমালোকে সোনকালে ছাবস্ক্ৰাইব কৰিবা আৰু যে বেল আইকনটো আছে সেইটো প্ৰেছ কৰি দিবা। মই যেতিয়াই আহিম তোমালোকৰ ক্লাছ ল'বলৈ যেন তোমালোকে তাৰ খবৰ পোৱা। ঠিক আছে? এই ইউটিউব চেনেলটোৰ জৰিয়তে মই তোমালোকৰ লগত অসমৰ বিভিন্ন পৰীক্ষাত আহিবলগীয়া সম্ভাৱনাপূৰ্ণ কম্পিউটাৰৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। সেইবোৰৰ পৰা তোমালোকে নিশ্চয়কৈ উপকৃত হ'বা আৰু আশা কৰিছোঁ তোমালোকে যেন পৰীক্ষাসমূহত ভাল ফলাফল কৰা আৰু এই কৰোণাৰ মহামাৰীৰ সময়ত তোমালোকে যিখিনি নিয়ম আছে মানি চলিবা। সঘনাই হাত ধুই থাকিবা আৰু প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাবা। মাস্ক ব্যৱহাৰ কৰিবা। মই তোমালোকৰ মাজলৈ নেক্সট ভিডিঅ'টোৰ পৰাহে ক্লাছবোৰ আৰম্ভ কৰিম আৰু তেতিয়ালৈকে তোমালোকে সকলোৱে ভালদৰে নিজৰ স্বাস্থ্যৰ যত্ন ল'বা আৰু লগতে পৰিয়ালৰো যত্ন ল'বা। মা, দেউতা, দাদা, বাইদেউ, ভণ্টি, ভাইটি সকলোৰে যত্ন ল'বা হওক আৰু সকলোকে তোমালোকে যে এই কৰোণাৰ সময়ত কেনেকুৱা আমি সচেতন হ'ব লাগে সেইখিনি তোমালোকে অৱগত কৰাই দিবা। কাৰণ তোমালোকে আজিৰ সমাজৰ তোমালোকে উঠি অহা ভৱিষ্যত। ঠিক আছে? তোমালোকে মোৰ কথা মানিবা আৰু সঘনাই হাত ধুই থাকিবা, লগতে মাস্কো পৰিধান কৰিবা। আজিলৈ আহিছোঁ তেন্তে দ্বিতীয় আমি ভিডিঅ'টোলৈ নেক্সট অপেক্ষা ভিডিঅ'টোৰ কৰিম। পৰাহে আকৌ পঢ়া আৰম্ভ কৰিম। ধন্যবাদ।